এয়া আপোনালোকে দেখিবলৈ পাইছে আজি আয়ুষৰ অন্তিম দিনাখনি আৰু আজি এই অন্তিম দিনাখনি আপোনালোকক দেখাবলৈ পাই অতিকৈ সুখী হৈছোঁ। আজি এয়া চাওক আমাৰ ইয়াত কিদৰে প্ৰভু ঈশ্বৰ আছে, আমাৰ ইয়াত প্ৰভু ঈশ্বৰ আছে, প্ৰত্যেকখিনি সকলোখিনি ব্যক্তি ইয়াত ৰখি আছে। তেনেকৈ চাব এতিয়া এয়া আহি পাইছেহি আমাৰ CM ছাৰ। আমি সকলো ইয়াতে অৱস্থিত হৈ আছোঁ, প্ৰত্যেকজন মানুহ ইয়াতে ৰখি আছে, গতিকে আপোনালোকক দেখাবলৈ পাইছোঁ। এয়া চাওক CM ছাৰ আহি পাইছেহি আমাৰ আয়ুষৰ আধ্যাত্মিক কৰ্মশালাত। আজি অন্তিম দিনাখনি CM ছাৰ আহিছে। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু সময়ৰ পাছতে আধ্যাত্মিক যুৱ সন্মিলনৰ 2023 বৰ্ষৰ এই কৰ্মশালাৰ সমাপন সমাৰোহত তেখেতে ৰাইজক সম্বোধন কৰিব। আমি সকলো প্ৰতিষ্ঠানে নিজৰ স্থানত জনাইছোঁ। ইতিমধ্যে মাজুলীৰ স্থানীয় লোকগীত দলসমূহে তেখেতক আদৰণি জনাই আহিছে। CM ছাৰ উপস্থিত হৈছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়। CM ছাৰ আহি উপস্থিত হৈছেহি। অতিকৈ সুখী হৈছোঁ আজি এই দিনটোত। আমাৰ মাজত আছে CM ছাৰ আজি উপস্থিত হৈছে। এয়া চাওক আপোনালোকে, ভাল খবৰ। সঁচাকৈ অতি সুখী হৈছোঁ এই কথাখিনি জনাবলৈ পাই। আপোনালোকে চব কিদৰে এয়া জনক সমাগম, সঁচাই বৰ আনন্দ হৈছোঁ আজি এই দিনটোৰ বাবে। আধ্যাত্মিক যুৱ সন্মিলনৰ যে আজিৰ দিনটোত আমাৰ CM ছাৰ আহি ইয়াত উপস্থিত হ'লোঁ, সঁচাকৈ আমি অতিশয় আনন্দিত। আৰু বহুসকল তেনেদৰে নেতা আহিছে ইয়াত, এয়া আপোনালোকে দেখিবলৈ পাইছে। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ মাজত আহি উপস্থিত হৈছে সন্মানীয় ৰমেশ পেগু ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া। আমি আটাইকে আধ্যাত্মিক যুৱ সন্মিলনৰ আজি সমাপন সমাৰোহলৈ সচেতনভাৱে স্বাগতম জনাইছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় বহুত ভাল লাগিছে আজি যুৱ সন্মিলন 2023 বৰ্ষৰ জনজাতীয় মহিলা আধ্যাত্মিক কৰ্মশালাৰ এই সমাপন সমাৰোহত সকলো ৰাইজক সম্বোধন কৰিব। ধন্যবাদ। এয়া চাওক CM ছাৰক কিদৰে সকলোৱে আদৰণি জনাইছে। এয়া চাওক আপোনালোকে, সঁচাই বহুত আনন্দ হৈছোঁ আজি এই দিনটোত। এয়া চাওক আপোনালোকে, এয়া চাওক প্ৰভু ঈশ্বৰ ওলাই আহিছে, লগতে প্ৰভু ঈশ্বৰৰ পিছফালে সেয়া CM ছাৰ আহিছে। থাম্বনেল ফটোকপি লাগিছিলে, থাম্বনেল ফটোকপি লাগিছিলে। মুখৰ আকৌ কেমেৰামেনকেইটা ওলাই দিছে নহয়, চালক কৰি আছে। সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ নিৰোদ বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়া, নৱ দলে ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া,
প্ৰেম টাঙাং ডাঙৰীয়া, তিলক দলে ডাঙৰীয়া। এতিয়া CM ছাৰ আমাৰ আধ্যাত্মিক যুৱ সন্মিলনৰ কৰ্মশালাৰ পৰা CM ছাৰে বিদায় লৈছে। আপোনালোকে দেখিবলৈ পাইছে কিদৰে ছাৰ আমাৰ ইয়াৰ পৰা বিদায় লৈছে। এয়া চাওক CM ছাৰে এতিয়া বিদায় লৈছে আমাৰ ইয়াৰ পৰা।